পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ বিহু মাৰিছিলোঁ আমি জেং বিহু। আমাৰ ওচৰৰে বোৱাৰীসকলৰ আমি কেইগৰাকী মানে দেখিছে এয়া চব্জি কাটি আছোঁ। আৰু আমি বিহুৰ বস্তুনো কেনেকৈ খাইছোঁ আপোনালোকক দেখাইছোঁ। দেৰিকৈ হ'লেও মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ, দিব পৰা নাছিলোঁ। আজি ভাবিছোঁ দি দিওঁ ভিডিঅ'টো। আমিনো বিহু ভোজ কিহে কিহে খালোঁ আপোনালোককো দেখাওঁ। আমি ছাগলী মাংস আৰু মাছ সৈতে আমি বিহু ভোজ খাইছোঁ। কিন্তু বিহু ভোজ বনাই থাকোঁতেই বৰষুণ দিয়াৰ কাৰণে অকণমান কষ্ট এটা হৈছে, আৰু হ'লেও বিশেষ অসুবিধা হোৱা নাই। আৰু ভাবিলোঁ সেইকাৰণে প্ৰত্যেকটো ভিডিঅ' মই আপোনালোকক মাজলৈ শ্বেয়াৰ কৰোঁ। আৰু আমিনো বিহু ভোজ কেনেকৈ খাইছোঁ আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া এফালে মাংস, ছাগলী মাংস, মাছ, এনেকৈ আমি মাছ তাকৰকৈ আনিছোঁ, কাৰণ মাছ খোৱা মানুহ দুগৰাকী মানুহ হ'ব। সেইকাৰণে আমি মাছ কমকৈ আনি বিহু ভোজটো আয়োজন কৰিছোঁ। আমি 2 দিন বিহু গাইছিলোঁ, বেছি দেৰি নহয়, অলপ সময়। আৰু এয়া ছাগলী মাংস ইতিমধ্যে বনাই থকা হৈছে। আৰু আমি বিহু গোৱা সকলোগৰাকীয়ে ভাবিলোঁ যে আমি ভোজ খাওঁ। প্ৰত্যেক বছৰে এনেকৈ বিহু মৰা হয় বাৰু। মাৰি আমি বিহুৰ ভোজেকে খাওঁ 2 দিন মাৰি পেলাই। আৰু আপোনালোককো দেখাইছোঁ। এয়া মাছ ফ্ৰাই কৰি আছে। আপোনালোকৰ ফালেও চাগে জেং বিহু মাৰে নহয় জানো। আৰু এয়া শেষত বিহু ভোজ বনোৱা হৈ গ'ল। এয়া খাবলৈ দিয়া হৈছে। প্ৰতিকূল বতৰৰ কাৰণে আমি ভিতৰতে ভোজ খাবলগীয়া হ'ল। আজিলৈ আহিছোঁ, নমস্কাৰ।